আপুনি জানে এতিয়া ঘোৰ কলিকাল, কলিৰ শেষত কি হ'ব? সঁচাকৈ ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ল'ব নেকি? কলিৰ শেষত কি হ'ব সেই সন্দৰ্ভত আজি আমি আলোচনা কৰিম। ভাবকচোন, আমাৰ প্ৰজন্মৰ ধ্বংস হৈ যাব নেকি? এই পৃথিৱীখন নিজে নিজেই শেষ হৈ যাব নেকি? পৃথিৱীৰ আকৌ নতুন ৰূপত জন্ম ল'ব নেকি? পৃথিৱীয়ে ভাৰ লৈ লৈ চাগে ভাগৰুৱা হৈ পৰিছে। চাগে এটা কৰ্মৰ পিছতেই এই কলিযুগ শেষ হৈ যাব। প্ৰথমে জানো আহক, বৰ্তমান কলিযুগৰ কোনটো বৰ্ষ চলি আছে আৰু কলিযুগৰ শেষ কেতিয়া হ'ব? আমি সকলোৱে জানো এতিয়া যিটো যুগ চলি আছে সেয়া কলিযুগ। সনাতন ধৰ্মীয় গ্ৰন্থৰ অনুসৰি 4টা যুগ আছে: সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগ। প্ৰতিটো যুগৰে নিৰ্ধাৰিত সময় থাকে। নিৰ্ধাৰিত সময় যেতিয়াই শেষ হয় তেতিয়াই যুগৰ পৰিৱৰ্তন হয়। যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলো পৰিৱৰ্তনেই হৈ পৰে। যুগৰ আয়ুস, মানুহৰ আয়ুস, বিকাশ সকলো যুগ অনুসৰি সলনি হৈ যায়। সেইবাবেই আজি আমি যিটো যুগ এতিয়া চলি আছে সেই বিষয়ে জানিম। সেই যুগৰ বিষয়ে জানিম, অৰ্থাৎ কলিযুগৰ বিষয়ে জানিম। কলিযুগৰ সময় শেষ হোৱাৰ পিছত এই যুগৰ অন্ত কেনেকৈ পৰিব? হিন্দু ধৰ্মৰ আৰু পুৰাণৰ মতে কলিযুগৰ আয়ুস 8,32,000 বছৰ বুলি কোৱা হৈছে। প্ৰথম যুগটো হৈছে সত্য যুগ, যাৰ আয়ুস 17,28,000 বছৰ। ইয়াৰ পিছত আহে ত্ৰেতা যুগ। ত্ৰেতা যুগৰ আয়ুস 12,94,000 বছৰ। তাৰ পিছত আহে দ্বাপৰ যুগ। দ্বাপৰ যুগৰ আয়ুস হৈছে 8,64,000 বছৰ। আৰু আপুনি ইতিমধ্যে গম পাইছে এতিয়া চলি থকা কলিযুগৰ আয়ুস 4,32,000 বছৰ। আৰু এতিয়া কলিযুগৰ প্ৰথম চৰণ চলি আছে। 2016 চনলৈকে কলিযুগৰ বছৰ মাত্ৰ 500 বছৰহে সম্পূৰ্ণ হৈছে। এতিয়াও কলিযুগ শেষ হ'বলৈ বহু সময় বাকী আছে। কলিযুগৰ শেষ মানে অন্তিম সময়খিনি কেনেকুৱা হ'ব ইয়াৰ উল্লেখ আছে পুৰাণৰ আৰু হিন্দু ধৰ্মৰ শাস্ত্ৰৰ মতে। কলিযুগ যেতিয়া অন্তিম সীমাত উপনীত হ'ব তেতিয়া পাপ কৰা মানুহৰ সংখ্যা বহুত বেছি বাঢ়ি যাব। ধৰ্ম পৰাজয় হ'ব আৰু অধৰ্ম জয় জয় হ'ব। অধৰ্মী সন্মান দ্ৰুতগতিত বাঢ়ি যাব। সকলো ফালেই হত্যা, হিংসা, চোৰ, ডকাইত, লুটপাট নিজৰ মাজত কটামৰা হ'ব। সমাজখনেই হিংসুক হৈ পৰিব। ইজনে আনজনৰ সংকটৰ সময়ত কোনো সহায় নকৰিব। ভাতৃৰ মাজত কাজিয়া, শত্ৰুপাত হ'ব। মানুহে মানুহক হত্যা কৰিব। যিখিনি এতিয়াও হৈ আছে, স্ত্ৰীয়ে পতিক সন্মান নকৰিব। পৰপুৰুষৰ লগত সম্পৰ্ক হ'ব। আৰু যিজন বলৱান আৰু ধনৱান হ'ব সেইজনৰেই শাসন হ'ব কলিযুগৰ শেষত। তেতিয়া মানুহৰ আয়ুস 10ৰ পৰা 20 বছৰহে হৈ ৰ'ব। মাত্ৰ মানুহ 16 বছৰতেই বৃদ্ধ হৈ পৰিব। নাৰীও 8ৰ পৰা 10 বছৰ বয়সতেই গৰ্ভৱতী হৈ পৰিব। সেই সময়ত মানুহৰ উচ্চতা 4 পৰা 5 ইঞ্চিহে হৈ ৰ'ব। সেই সময়ত পৃথিৱীৰ ইমানেই উচ্চতা বাঢ়িব, মানুহে গাঁত খান্দি থাকিবলগীয়া অৱস্থা হ'ব। সেই সময়ত গছেও পাত নসলাব, ফল নিদিব। গছ-গছনি এফালৰ পৰা শুকাই নষ্ট হৈ পৰিব। ভোক পিয়াহত মানুহ মৰি থাকিব। গাখীৰ দিয়া গৰুজনীও গাখীৰ নিদি মেকুৰী সদৃশ হৈ পৰিব। ভোগাত 5-7 ফুট তললৈ সোমাই পৰিব। মাটিত কোনো খেতি নোহোৱা হ'ব। মানুহে ভোক পিয়াহত সনাতনত চিৎকাৰ কৰিব। যি ভগৱানক আপুনি আৰাধনা কৰে সেই ভগৱানো এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিব আৰু নিজ স্থানলৈ গুচি যাব। গংগাৰ লগতে ভাৰতৰ সকলো পবিত্ৰ নদী শুকাই যাব এফালৰ পৰা। সেইবাবেই এই কলিযুগত
সদায় ৰাম নাম ল'ব। এতিয়াও সময় শেষ হৈ যোৱা নাই। শ্ৰৱণ কীৰ্তনৰ অবিহনে জীৱৰ কৰ্তব্য নাই বুলি কোৱা হৈছে। কলি যুগত যেতিয়াই ধৰ্ম পৰাজয় হ'ব, অধৰ্ম জয় জয়কাৰ হ'ব, মানুহে খাবলৈ নাপাই চিৎকাৰ কৰিব, তেতিয়াই ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ধাৰণ কৰি মাত্ৰ 3 দিনতেই সকলো পাপীক নাশ কৰি পুনৰ ধৰ্ম স্থাপন কৰিব। যেতিয়াই কলিযুগৰ সকলো পাপীক নাশ হৈ যাব, তেতিয়াই নতুন যুগ মানে সত্য যুগৰ আৰম্ভণি হ'ব। আৰু কলিযুগৰ শেষ কৰিবলৈ ধাৰাবাহিকভাৱে এই পৃথিৱীত 12 বছৰ ধৰি মুষলধাৰ বৰষুণ হ'ব, বজ্ৰপাত হ'ব আৰু সমস্ত পৃথিৱীৰ জলমগ্ন হৈ পৰিব। আৰু একেবাৰে সূৰ্য উদয় হৈ জলমগ্ন পৃথিৱীৰ পৰা জল শুকুৱাই দিব। আৰু এই পৃথিৱীত নতুন ভূমিৰ নিৰ্মাণ হৈ আন এটা নতুন যুগৰ আৰম্ভণি হ'ব, যাক কোৱা হ'ব সত্য যুগ বুলি। আৰু তাৰ পিছৰে পৰা জীৱন যাপন একেবাৰেই সম্ভৱ হৈ পৰিব। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ।